অতি পুচি শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈলা সংবাদ কহিও নিৰন্তৰ শনিকো নুশুনে কৃষ্ণ কথা যিটো নৰ বেঠে আয়ু হৰে সূৰ্য যিটো হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিও কৈকো আয়ু সাম্ফল আমাৰ এই কথাখিনি কাৰণ ভাগৱত ভাগ সুকে পৰীক্ষিতৰ আগত কৈ আছে আৰু সুতে সৌনকৰ আগত কৈ আছে। এতিয়া সৌনকে সুতক কৈছে যে হে মহামুনি সুত, এই কথাখিনি শুনি পৰম আনন্দ পাইছোঁ, আৰু কিবা আছে যদি প্ৰকাশ কৰক। দুইজন বৈষ্ণৱৰ গুণ চৰিত্ৰ শুনি মই আনন্দ হৈছোঁ, গতিকে আপুনি প্ৰকাশ কৰক। আৰু যিসকলে এই কৃষ্ণ কথা নুশুনে সেইসকলৰ আয়ুসটো এই সংসাৰত এনেই গৈ আছে, তেওঁলোকৰ জন্ম ধৰাৰ একো সাৰ্থক হোৱা নাই। গতিকে তুমি ভাঙি পাতি কোৱা, আমি যাতে আমাৰ এই জন্ম গ্ৰহণ কৰাৰ আমাৰ যাতে সাৰ্থক হয়। এই কথাখিনি সৌনকে সুতক কৈছে। ৰাম যাৰ কৰ্ণ পথক নগল্য নাম কুকুৰসৰ দিশ সিটো নিগ্ৰহ পামৰ বিস্তামূত্ৰ ভুঞ্জৈ যেন অধম কৰে উঠে যেন কন্ত কক চুবাইয়াতি মৰে যেন গাধে বেঠে মাত্ৰ বহি মৰে ভাৰ ইহিচাৰি দুটা পশু পতন্ত্ৰ তাৰ
কৃষ্ণৰ কথাটো ভল্লা দুই কৰ্ণ তাৰ দুই ভীতি গাত। এতিয়া ইয়াত প্ৰকাশ কৰিছে যে যিসকলৰ কাণত ভগৱন্তৰ নাম বস্তু প্ৰৱেশ নকৰে সেইসকল কুকুৰৰ সদৃশ, সেইটো নিৰ্গত পামৰ। সেইসকল কুকুৰৰ লগত তুলনা কৰিছে যে কুকুৰসকলৰ চৰম নাই, লাজ নাই, সেই টঙনিয়ে খেদি দিব, আকৌ তালৈকে চোৱা পাতনিকৈ আহিব। গতিকে আমাৰ মাজত যিসকলে নাম বস্তু গ্ৰহণ কৰা নাই, নাম নলয়, সেইসকলক ইয়াত উল্লেখ কৰিছে। আৰু নাম যোৱা পথটো হ'ল কৰ্ণ, আমাৰ কাণৰ পথেদিহে শ্ৰৱণ হয়। সেইকাৰণে মাধৱ পুৰুষে লিখিছে, কৰ্ণ পথে ভকতৰ হিয়াটো প্ৰৱেশী হৈ দুৰ্বাসনা হৰে সমস্ত জলৰ যতেক মল জেহান শৰত কালে স্বভাৱতে নিৰ্মল। গতিকে নাম বস্তুৰ যিটো মহিমা সেই কথাটো প্ৰকাশ কৰিছে। কাৰণ আমি মুখৰে নাম লওঁ, কীৰ্তন কৰোঁ, কিন্তু শ্ৰৱণ আমি কাণে। গতিকে শ্ৰৱণত মহাফল আছে। আজি কীৰ্তন সকলোৱে কৰিব নোৱাৰিবও পাৰে, কিন্তু শ্ৰৱণ সকলোৱে কৰে। গতিকে ইয়াত আমাৰ নৰসকলক ইয়াত তিনিটা জীৱৰ লগত আমাৰ তুলনা এটা আনিছে যে বিষ্ঠামূত্ৰ ভঞ্জয় যেন অধম শুকৰে, গাহৰিৰ কাম সেইটোৱে। সেইবিলাককে খাই, লেতেৰাবিলাককে চাফা কৰে, খায়। আৰু উটে যেন কণ্টকক চোবাই আতিম। এতিয়া উটে কি কৰে, কাঁইট খাই ভাল পায়। কাঁইট খালে জিভাত ধান খাই তেজ ওলায়, সেই তেজটো খাই ভাল পায়। গতিকে এই তিনিটা জীৱৰ লগত উদাহৰণটো এইকাৰণেই দিছে, আমি বিষয়তে আছোঁ, বিষয়বিলাক যে আমাৰ বেয়া, এইবিলাক যে ক্ৰমান্বয়ে যে আমি লগ এৰিব লাগে, আমি জানি বুজিও শুদ্ধ পথটো নলৈ আকৌ তাকেই কৰি আছোঁ। গতিকে পিছত উটৰ কথাটো ক'লে, গাধৰ কথাটো ক'লে। গাধই ভাৰ বব লাগে সেইটো জানে, কিন্তু তাৰ পিঠিত কিমান বোজা পৰিছে সি নাজানে। ইটা ফাটি যায় তথাপিও গম নাপায়। গতিকে সেই ভাৰৰ বোজাকে সি কঢ়িয়াওঁতে তাৰ জীৱনটো গৈছে। গতিকে আমাৰো এই বিষয়ৰ যিটো কথা, সেই কথাবিলাকত থাকোঁতে আমি তাতে এনেকুৱাকৈ মজি গৈছোঁ, তাৰ পৰা আৰু ওলাই অহাৰ ৰাস্তা নাই। কিন্তু আমাৰ জ্ঞান বিবেচনা আছে। মাধৱ পুৰুষে সেইকাৰণেই নামঘোষাত লিখিছে, বিষয়ৰ সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিয় সেৱাৰ যোগ্য কেৱলে মনুষ্যতন, জানি ফুৰা হৰি গুণ গায়। গতিকে এই বিষয় সম্বন্ধ সুখবিলাক সমস্ত যোনিতে আছে, কিন্তু হৰি সেৱাটো মানুহৰ বাহিৰে অন্য কোনো নাই। গতিকে এই চাৰিটা প্ৰকুৰ পতন্ত্ৰ দিছে আমাৰ লগত। তাৰপিছত যিসকলৰ কাণে কৃষ্ণ কথা নুশুনে, সেই দুটা গাত গৰ্তৰ লগত তুলনা কৰিছে। সেই দুটা বোলে আমি এনেই লৈ আছোঁ, ভাৰবোৰ লৈ আছোঁ। গতিকে শাস্ত্ৰই এইবিলাক দিছে, কিন্তু কথাটো হ'ল কি, সংস্কাৰ থাকিব লাগিব। আমাৰ বাপজনে এটা কথা ক'লে, যাৰ আছে পুণ্য অসংখ্যা, শিশি পাতে কাণ হৰি কথা। গতিকে আৰু যুগটো হ'ল কলি। কৃষ্ণ কথা শুনিবলৈ কেতিয়াও কলিয়ে নিদিয়ে, কলিয়ে কিন্তু বাধা দিবই। আৰু কলি কোনবিলাক, বাধা দিয়াবিলাক কলিয়ে উপস্থিত কৰাই দিবহি। ল'ৰা ছোৱালী,
মিতি কুটুম ভাই বন্ধু এইবিলাক আপুনি ভাগৱতলৈ যাব ওলাইছে আহি ওলাই হেঙা হলহিয়া এগৰাকীয়ে ক'লেই নহয় এই আলহী আহিছে যাব নালাগে তাৰমানে কলিটো লাগিল গতিকে যুগটো বেয়া গতিকে কৃষ্ণৰ কথা শুনিবলৈ যিহেতু কলিয়ে নিদিয়ে সেই কলিক অতিক্ৰম কৰি কৃষ্ণৰ কথালৈ যাব লাগে নহ'লে আমাৰ লগত থকা এই যিখিনি ইন্দ্ৰিয় এইখিনি কিন্তু আমি এনেই লৈ আছোঁ কাণৰ কামটো হ'ল কি ঈশ্বৰৰ গুণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন দিয়া কৰা নাকৰ কামটো হৈ সেৱাৰ পদৰ তুলসীৰ ৰস গোন্ধ লোৱা মুখৰ কাম হ'ল ভগৱন্তৰ নাম লোৱা মাথাটো হ'ল কি হৰিপদ অৰ্থাৎ ভকতৰ সেৱা ধৰা হাত দুখনৰ কাম হ'ল কি ভকতক সেৱা ভগৱন্তক সেৱা ধৰা ভৰি দুখনৰ কাম ঈশ্বৰৰ গুণ চৰিত্ৰ য'ত প্ৰকাশ হৈ আছে তালৈ আগবঢ়া এই ইন্দ্ৰিয়বিলাকৰ কাম তেনেধৰণৰ কিন্তু তাৰ বিপৰীত কৰ্ম মানে কৰাই কোনে আমাক কলিয়ে হেঙা দি পেলাই তাত যাবলৈ নিদিয়ে আৰু সেইবিলাক এনেই ভাৰ বৈ আমি লৈ ফুৰিছোঁ তাত পিছত কথাখিনি প্ৰকাশ কৰিব হৰি গুণ গাই কৰৈ আনহে জানা জিভা হইল তাৰ বেংগৰ জাৰখিৰে নকৰে কৃষ্ণক কিৰীতি যুগুত মাথা ভাৰ ভুইল তাৰ কৃষ্ণৰ নকৰৈ কৰ্ম যিটো হস্ত কংকন সহিতে সিটো হব সম নিৰাম কৃষ্ণৰ মূৰ্তিক যিটো নেদেখো সময়কে মইৰাৰ কৃষ্ণৰ থানক যিটো নকৰে বৃক্ষৰস দিশো তাৰ দুখানি ভকতৰ পদ ৰেণু নলৈ যি জীৱন্ততে সৰসিটো মৃত সমান এৰা
কৃষ্ণ পদ তুলসীৰ নলৈলে ধ্যান কাহন্তনি সাক্ষীটো ভাধীৰ সমান হৰি হৰি বুলন্তে নুহিকে ৰোমাঞ্চিত বৰ্জশিলা সদিশ জানিবা চিত হেন জানি সুত পুৰী যি কথা কহিলা ভোকে ৰাজাৰ ইয়াগত আৰাম কহিও সমস্তে শুনি শুনো সাৱধানে তৃতীয় অধ্যায় কথা গলায় মানে এই কথাখিনি আমাৰ ভকতসকললৈ লিখিছে, যিসকলে ভগৱন্তৰ ওচৰত শৰণ গ্ৰহণ কৰিছে সেইসকলৰ কাৰণে এই কথাখিনি লিখিছে। শৰণ গ্ৰহণ নকৰাসকলৰ কাৰণে লিখা নাই, তেওঁলোকে সেইখিনি বস্তু পোৱাই নাই, চিনিয়ে নাপায়, নাম বস্তুৰ লগত পৰিচয় হোৱা নাই। কিন্তু যিসকলে পৰিচয় ঘটিছে সেইসকলক উদ্দেশ্যি এই কথাখিনি কৈছে। এতিয়া সেই কথাখিনি আমি হেৰি কৰি ব্যাখ্যা কৰি নাথাকোঁ, বুজি পাই গৈছে। গতিকে আমি সেই কথাখিনিক লৈ সচকিত হ'ব লাগে। সেইকাৰণে ভকতসকলক লৈ মাধৱ পুৰুষেও লিখিছে, কৃষ্ণ কথা এৰি যি কথা কহয় কেৱলে পাখণ্ডন আচুক কৃষ্ণক পাইবা কদাচিত নুগুচে সংসাৰ। কৃষ্ণক পোৱাটো দূৰৰ কথা, সংসাৰ ভয়টোৱেই নুগুচে। গতিকে কৃষ্ণ কথাৰ ব্যতিয়েকে আমাৰ অন্য কথা নাই। কৃষ্ণ কথা অৰ্থাৎ যিবিলাক সাধুবাদ, সাধুবাদ শব্দটো প্ৰকাশ কৰিছে ভাগৱতে। কৃষ্ণ সম্বন্ধীয় যিবিলাক ভাৱানু অৰ্থাৎ নম্ৰভাৱে যিটো সৎ আচৰণ, সৎ আলোচনা, সেইটো সাধুবাদ। আমি হয় কৃষ্ণ গুণ চৰিত্ৰ আমি নক'ব পাৰোঁ, আলোচনা নকৰিব পাৰোঁ, কিন্তু সৎ আচৰণৰ বিষয়ে, সৎ বাৰ্তালাপ আলোচনাৰ বিষয়ে আমি যদি সৎ ভাৱনাৰে যদি ঘৰখনৰ যিকোনো পৰিস্থিতি আমি সৎ আলোচনাৰে যদি সমাধান কৰিব পাৰোঁ, সেইটোত কিন্তু ভগৱন্তৰ কৃপা থাকে। সেইবিলাক সাধুবাদ, সেই আচৰণবিলাক আমাৰ কিন্তু নিতান্ত প্ৰয়োজন আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে। যদি ঘৰখনতেই দেউতাকে যদি পুতেকক গৰুহাল চাবলৈ পঠিয়াওঁতেও যদি ধমকি মাৰিহে কয়, তেতিয়া কি হ'ব?